নমস্কাৰ। আজি আপোনালোকলৈ বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মই আগতে যিবিলাক কৰোঁ ধৰক ইতিহাসৰ কথা লৈ বা কিছুমান ঠাইৰ বিষয় লৈ কওঁ যে তেনেকুৱা নহয়, অকল অসম আৰু অসমীয়াক লৈ পেলাই কিছু যে অনুভৱ হয় সেই তেনেকুৱা এটা কথা লৈ আহিছোঁ। আমি সকলোৱে দেখি আহিছোঁ, আপোনালোকেও দেখিছে শুনিছে যে টিভি চেনেলবিলাকত যিবোৰ বিজ্ঞাপন দিয়ে অসমীয়া ভাষাত, তাৰে বেছিভাগেই আপোনালোকে মন কৰিব উচ্চাৰণবিলাক। বয়সস্থ মানুহৰ কাৰণেই হওক বা সৰু ল'ৰা ছোৱালীৰ কাৰণেই দিয়া হওক, যিবোৰ বিজ্ঞাপন তাৰ কথাবিলাক শুনিবচোন। শুদ্ধ অসমীয়া হয়নে? উচ্চাৰণটোৰ কথা কৈছোঁ মই। সাধাৰণতে কি হয়, আমাৰ যেনেকৈ অসমীয়া মানুহে হিন্দী ক'লে এটা টিউন থাকে, ধৰিব পাৰে যে এওঁ হিন্দীভাষী নহয়। ঠিক তেনেকৈ যেতিয়া অনা অসমীয়া এজনে অসমীয়া কয়, তাতো এটা কথা সুৰটোতে ধৰিব পাৰি বা উচ্চাৰণটোতে ধৰিব পাৰি। উচ্চাৰণটো কিছু শুধৰাব পাৰিলেও সুৰটো নোৱাৰে। গতিকে আমি দেখিছোঁ যে দুই এটা বিজ্ঞাপনৰ বাহিৰে বেছিভাগতে কিন্তু উচ্চাৰণ অনা অসমীয়া। এই বিষয়ে যেতিয়া আমি বিভিন্নজনক সুধিছিলোঁ, তেতিয়া তেওঁলোকে কৈছিল যে নহয়, মানে বিজ্ঞাপনৰ কাৰ্যালয়টো আমাৰ চুবুৰীয়া ৰাজ্যত থকাৰ কাৰণে গতিকে সেই তাৰ বাসিন্দাসকলৰ দ্বাৰাই ডাবিং কৰা হয়। কিন্তু মই সুধিব খুজিছোঁ যে আজিকালি বৰ্তমান বিশেষকৈ আগৰ দিনৰ কথা বেলেগ আছিল। ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে অসমীয়া মানুহ আছে। যদিহে বিজ্ঞাপনটো প্ৰচাৰ বেছি হোৱা বিচাৰিছে, সেই সামগ্ৰীটো মানে বজাৰখন ভালকৈ বিচাৰিছে, তেতিয়াহ'লে শুদ্ধ অসমীয়া কিয় নহয়? তাৰেই বাসিন্দা, সেই ৰাজ্যতে থকা অসমীয়া ভাষাৰ মানুহতে ডাবিংটো কিয় কৰা নহয় বা এই কামটো কিয় অসমত কৰা নহয়? আমাৰ অসমীয়া অভিনেতা অভিনেত্ৰী বা খেলুৱৈ হওক, সকলোৱে আজি কিমান আগবাঢ়ি গৈছে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা বুটলিছে, ভাৰতলৈ গৌৰৱ কঢ়িয়াইছে, অসমলৈ বুলিতো নহয়। তেনেস্থলত কিয় এনেকুৱা হৈ আছে? মই আপোনালোকক এতিয়া তেনেকুৱা বিজ্ঞাপনকেইটা দেখুৱাই দিব পৰা নাই, কিন্তু আপোনালোকে এতিয়া মন কৰিবচোন কথাটো, মোৰ কথাখিনি হয়নে? আজি মন কৰিব আপোনালোকে, গোলাঘাট জিলাৰ এখন সৰু ঠাই বৰপথাৰৰ পৰা ওলাই গৈ লাভলীনাই বিশ্ববাসীক চমৎকৃত কৰিলে। তেওঁ কেৱল অসমলৈতো গৌৰৱ কঢ়িয়াই অনা নাই, ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। লাভলীনাৰ দৰে হিমা দাস, ৰীমা দাসেও কিন্তু, বা আজি আমাৰ ৰিয়ানেও কিমান বেছি আমাক গৌৰৱান্বিত কৰিছে নহয়। তথাপিও আজি আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ আছোঁ। আজি লাভলীনা, হিমা দাস, ৰীমা দাস, ৰিয়ান এইসকল তেওঁলোকৰ মাক দেউতাকৰ সন্তান হৈ থকা নাই। তেওঁলোক মানৱ সম্পদ ভাৰতৰ, তেওঁলোক আমাৰ দেশৰ সন্তান। লাভলীনাক কিমান উপহাৰ দিলে, কিমান মৰম দিলে আমাৰ দেশৰ নাগৰিকে। স্বয়ং প্ৰধানমন্ত্ৰীয়ে তেওঁক ঘৰলৈ মাতি নিলে, মাতি নি কিমান মৰম যাচিলে, কিমান মানে ধন্যবাদ দিছে, কাৰণ তেওঁ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তথাপিও ৰিয়ান সম্পৰ্কত মন্তব্য কৰিবলৈ গৈ ধাৰাভাষ্যকাৰজনে কি ক'লে যে অসমীয়া লোকসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক। আজিৰ পৰা কেইবাটাও বছৰ আগতে জাভেদ আখতাৰে লিখিছিল, মন্তব্য কৰিছিল ক'ৰবাত, যে অসমীয়া মহিলাসকলে কেইবাজনো স্বামী ৰাখে। ক'ত পায় এনেকুৱা আচৰিত তথ্যবোৰ? অৱশ্যে মই তেতিয়াই এখন কাকতত তাৰ উচিত প্ৰত্যুত্তৰ দিছিলোঁ। ঠিক সেইদৰে মুম্বাইত হোৱা এখন দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ গগৈ উপাধিধাৰী এজনে প্ৰথম পুৰস্কাৰ পাইছিল। তেওঁ প্ৰথম হৈছিল, তেওঁ ইমান সুন্দৰ দেহ প্ৰদৰ্শন কৰিছিল, কিন্তু তেওঁক সেই পুৰস্কাৰ দিয়া নহ'ল, কাৰণ তেওঁ আছিল অসমৰ অসমীয়া। গতিকে চাওক, আমি দেখি আহিছোঁ বহুত ক্ষেত্ৰত সেই তাহানিৰ পৰাই অসমীয়াক নেগলেক্ট কৰি থকা হৈ আহিছে আৰু আজিও কৰি থকা হৈছে। যদিও আমাৰ সন্তান, আমাৰ ল'ৰা ছোৱালী বহুত দূৰ আগুৱাই গৈছে, কি চিনেমাৰ ক্ষেত্ৰত হওক, কি খেল ধেমালিৰ ক্ষেত্ৰত হওক, কি সাহিত্যৰ ক্ষেত্ৰত হওক, সকলোতে আগবাঢ়ি গৈছে। হয়তো আমি জনামতে ক্ৰিকেটত কেইজনমান খেলুৱৈয়ে
কোৱা অনুসৰি আমি টিভিতে শুনিছিলোঁ যে আমাৰ চুবুৰীয়া ৰাজ্যতকৈ অসম এতিয়া বহুত ভাল প্ৰদৰ্শন কৰিছে, অসম বহুত আগত আছে। সেইকাৰণে হয়তো এনেকুৱা মন্তব্যবোৰ আমি শুনিবলৈ যে পাইছোঁ, কিবা ঈৰ্ষাজনিত কাৰণ হ'ব পাৰে নেকি? আমি তেনেকৈওতো ভাবিব পাৰোঁ নহয়। আজিৰ পৰা কেইটামান বছৰ আগতে জাভেদ আখটাৰে লিখিছিল যে অসমীয়া মহিলাসকলে কেইবাজনো স্বামী ৰাখে। ক'ত পায় তেওঁলোকে এনেকুৱা আচৰিত তথ্যবোৰ? অৱশ্যে মই তেতিয়াই এখন কাকতত তাৰ প্ৰত্যুত্তৰ ভালকৈ দিছিলোঁ। সেইদৰে মাজে বিহুকো বিকৃত ৰূপত দেখুৱাই থকা হৈছে এখন পাঠ্যপুথিত। দক্ষিণ ভাৰতৰ এখন পাঠ্যপুথিত বিহুক তেনেকৈ বিহুৰ আচল ৰূপটো নেদেখুৱাই বিকৃত ৰূপত কৰিছিল। মই তেতিয়াই এখন লিখিছিলোঁ পত্ৰ। ইয়াৰ পিছত মুম্বাইত এখন দেহশ্ৰী প্ৰতিযোগিতা হৈছিল। তাত গগৈ উপাধিধাৰী এজনে দেহশ্ৰী প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিল। তেওঁ বহুত আগত আছিল, কিন্তু তেওঁক প্ৰথম পুৰস্কাৰ দিয়া নহ'ল, কাৰণ তেওঁ অসমৰ আছিল, তেওঁ অসমীয়া আছিল। এনেকৈ আমি বাৰে আমি কিন্তু কি বুলি কওঁ, প্ৰতাৰিত বুলিয়ে ক'ব পাৰোঁ বা অপমানিত হৈ আহিছোঁ। তথাপিও কিন্তু আমি বহুত ধৈৰ্য ধৰি আছোঁ। এতিয়া আমি ঘূৰি আহোঁ পুনৰ সেই অসমীয়া ভাষাৰ বিজ্ঞাপনলৈ আহিব খুজিছোঁ ঘূৰি। যে এই যে কয় যে কিছুমানে যে কাৰ্যালয়টো চুবুৰীয়া ৰাজ্যত আছে কাৰণে বা অসমত বিজ্ঞাপনৰ কাৰ্যালয়টো নাই কাৰণে হয়, তো সেই কথাটো খুব এটা বিশ্বাসযোগ্য নহয় যেন লাগে। আজিৰ তাৰিখত ইমানখিনি এখন ছবি সম্পূৰ্ণ কৰিব পৰা হৈছে, ডাবিংটো কৰিব নোৱাৰা কিবা কথা আছেনে? অৱশ্যে মোৰ সেই ক্ষেত্ৰত কিন্তু একেবাৰে সীমিত জ্ঞান দেই। এতিয়া কথাটো যদি আমি ওলোটাকৈ ভাবোঁ যে ভাৰতৰ যিকোনো এখন ৰাজ্যত তেওঁলোকৰ বিজ্ঞাপনত আমাৰ অসমীয়া ভাষী এজনে ভুল উচ্চাৰণে সেই ভাষাত কথাখিনি ক'লে বা ডাবিং কৰিলে, তেতিয়া তেওঁলোকে সেইখিনি মানি ল'বনে? কেতিয়াও নলয়। এইটো মই একেবাৰে চিঞৰি দি ক'ব পাৰোঁ, কেতিয়াও নলয়, হুলস্থুল লাগিব আৰু সেই বিজ্ঞাপন বন্ধ কৰি দিয়া হ'ব। মই এইটো উচতাই দিছোঁ বুলি যেন কোনেও নাভাবে যে হুলস্থুল কৰক, মই সেইটো বিচৰা নাই যে কাৰোবাক কিবা ভাঙকগৈ, তছনছ কৰকগৈ, তহিলং কৰকগৈ, কাৰোবাক মাৰপিট কৰক, সেইটো নহয়। আমি যে সাহিত্য সংস্কৃতি সকলো ক্ষেত্ৰতে পিছ পৰি থকা নহয়। মহাপুৰুষ শংকৰদেৱে যে আমাক মেট মৰা সম্ভাৰ দি থৈ গৈছে, সেই কথাখিনি কিন্তু আমি প্ৰতিপন্ন কৰিব লাগে। আমি কোনো ক্ষেত্ৰতে আজি বেলেগ ৰাজ্যতকৈ পিছ পৰি থকা নাই। গতিকে আমি কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহওঁ, আৰু সেই মন্তব্য কোনোবাই কৰিলে তেওঁক আমি ক্ষমা এইকাৰণেই কৰিব নোৱাৰোঁ, পাহৰি এইকাৰণেই যাব নোৱাৰোঁ, কাৰণ তেওঁ পিছত যাতে তেওঁ ক্ষমা খুজিছে বোলে, কিন্তু ক্ষমা খুজিলেই সেই যেনেকৈ কয় মুখেৰে ওলাই যোৱা কথা, এৰি দিয়া তীৰ আৰু কেতিয়াও ঘূৰি নাহে। তেওঁ মনৰ কথা সেইটোৱেই যে অসমীয়াবিলাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক। আমি সেই কথা প্ৰতিপন্ন কৰাৰ সময় আহিল। আজি বিহু নৃত্য ইমান জনপ্ৰিয় হৈছে, গিনিজ বুকত নাম পালে, স্থান পালে। তথাপিও এতিয়াও মাজে দেখোঁ যে বিহুক বৰ বিকৃত ৰূপত প্ৰদৰ্শন কৰা হয় বা বিহুৰ বিষয়ে ভুলকৈ কোৱা হয়। দক্ষিণ ভাৰতৰ এখন স্কুলৰ পাঠ্যক্ৰমতো দিয়া হৈছিল, আমি গম পাইছিলোঁ। আমি তেতিয়া লিখা মেলা কৰিছিলোঁ, নাজানো কিমানখিনি কামত আহিছিল তেতিয়া, কিন্তু এনেকুৱা ধৰণৰ কথাবোৰ আচলতে আমি সহিবলৈ বৰ কষ্ট হয়। আজিৰ পৰা কেইটামান বছৰ আগতে, কেইটামান নহয় যথেষ্ট বছৰ আগতে হয়, আমাৰ অসমীয়া ডেকাসকল অধ্যয়নৰ বাবে চুবুৰীয়া ৰাজ্যলৈ গৈছিল। কিন্তু তাৰমানে এইটো নহয় যে সেইকাৰণেই অসমীয়াসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ গ'ল। সকলো ৰাজ্যতে বা সকলো জেগাতে কিছুমান অধ্যয়নৰ সুবিধা নাথাকে। আজিৰ পৰা মই কেইটামান বছৰ আগতে আমি প্ৰায় লগ পাওঁ, আমাৰ ঘৰৰ ওচৰত ভাড়াঘৰবিলাকত কেৰেলাৰ ল'ৰাবিলাক আহি থাকেহি। তেওঁলোক আহে BEd কৰিবলৈ। মই তেতিয়া সুধিছিলোঁ, কাৰণ মই কেৰেলাৰ কোচিত বহুত দিন আছিলোঁ। তেতিয়া মই দেখিছোঁ যে কিমান ভাল লগা তেওঁলোকৰ লাইফষ্টাইল, ইমান উন্নত শিক্ষা পদ্ধতি। মই কৈছিলোঁ যে আপোনালোক কিয় ইয়ালৈ আহে BEd কৰিবলৈ, আপোনালোকৰ সেইটো বহুত উন্নত, বহুত ভাল।
তেতিয়া তেওঁলোকে কৈছিল যে BEd কৰিবৰ কাৰণে অসমত সুবিধা খৰচো কম, কিন্তু সেই বুলি জানো তেওঁলোক ইয়াত বা ৰাজ্যখনত বা দেশখনত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ গ'ল? গতিকে আমি সজাগ হ'বলৈ হ'ল। আমি অসমীয়া চিঞৰ বাখৰ কৰি নহয়, কামেৰে। আৰু মই ভাবোঁ ৰিয়ানে তাৰ উচিত প্ৰত্যুত্তৰ দিব, তেওঁ বেটেৰে, তেওঁ বলেৰে। আৰু তাৰ কাৰণে আমি ৰিয়ানক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু তেওঁৰ কাষত, তেওঁৰ পিছত আমি আছোঁ তেওঁক প্ৰেৰণা যোগাবলৈ। তেওঁ এই ধাৰাভাষ্যকাৰজনৰ যিটো মন্তব্য, সেইটো যাতে উচিত প্ৰত্যুত্তৰ দিয়ে। নমস্কাৰ। আপোনালোকো যদি মোৰ কথাত একমত হয়, অনুগ্ৰহ কৰি মন্তব্য দিব, মোৰ পেজটো ফ'ল' কৰি থাকিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। শুভৰাত্ৰি। বাই।